বেৰবাৰীৰ পৰা আপুনি বহুখিনি এপিসোড কৰিলে কিমানকৈ পায় মানে ধৰক পইচাখিনিৰ কথাই কৈছোঁ পইচাটো আমি চেলাৰী হিচাপতে পাওঁ না তেনেকুৱা কথা নহয় মানে কথাবিলাক কেনেকুৱা চাওক এতিয়া মই মোৰ কেৰেক্টাৰটোৰ বিষয়ে কওঁ মই বেলেগৰ কথাত নকওঁ মই যেতিয়া চাপৰ অলপ লগতকৈ অলপ চাপৰ নমস্কাৰ কথা বতৰা অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মই পৰাগ আৰু আজি মোৰ লগত উপস্থিত আছে আপোনাৰ মৰমৰ জনপ্ৰিয় অভিনেতা মুকুতা দা তেখেতৰ জীৱনৰ বিষয়ে বহুতো কথা পাতিম তেন্তে পলম নকৰি বলক কিছু কথা বতৰা পাতোঁ প্ৰথমে দাদা স্বাগতম জনাইছোঁ হয় কি খবৰ আপোনাৰ ভাল ভালে শ্বুটিঙৰ কাম চলি আছে শ্বুটিঙৰ কামো চলি আছে বৰ্তমান প্ৰগ্ৰেমৰ কামো চলি আছে যিহেতু বহাগ জেঠৰ মাহত আমাৰ যথেষ্ট প্ৰগ্ৰেম থাকে গতিকে প্ৰগ্ৰেম শ্বুটিং দুয়োটা মিলাই কিনে চলি আছে বাৰু বেছি টাইম নলওঁ কিছুমান কুৱেশ্যন আছে আৰম্ভ কৰোঁ হয় প্ৰথমে আপোনাৰ পৰিচয়টো জনাই দিব মোৰ নামটো অশ্বিনী ডেকা মোৰ ঘৰ বাইহাটা চাৰিআলিৰ বিডিয়া অন্তৰ্গত বৰশগীতা গাঁৱত মোৰ ঘৰত মা দেউতা আছে আৰু খুৰা আছে ঠিক আছে এতিয়া আপোনাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে অলপ জানিব বিচাৰিম ক'ত কেনেকৈ কি শিক্ষাগত গোটেইখিনি মই বাইহাটাতে মানে আগতো বহুত চেনেলত পোৱা গৈছে মোৰ বাইহাটাতে গোটেইখিনি কমপ্লিট হৈছে আচ্ছা আচ্ছা ঠিক আছে আপুনি অভিনয় লাইনৰ লগত কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হৈ পৰিল মই অভিনয় লাইনৰ লগত মানে কি প্ৰথম কথা হৈছে কি মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই মোৰ ৰাপ এটা আছিলে ষ্টেজত কমেডি কৰা তাৰপিছত ক্লাছ 10 যেতিয়া মেট্ৰিক দিলোঁ তেতিয়া ঘৰৰ ওচৰৰ অনুষ্ঠান কিছুমানত মানে কি তেনেকুৱাকৈ প্ৰগ্ৰেম কৰিলোঁ আৰু যেতিয়া মই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ আছিলোঁ তেতিয়া DY 365ত কমেডি কিং নামৰ অনুষ্ঠান এটা পাতিছিলে তাত গৈছিলোঁ আৰু তাৰপিছতে আপোনাৰ এনেকুৱাকৈ ভাড়াঘৰত আহিলোঁ তাৰপিছত বেহৰবাৰীটো তেনেকুৱাকৈ প্ৰথম চিৰিয়েল ভাড়াঘৰ হয় ভাড়াঘৰত মানে কেনেকুৱাকৈ প্ৰপ'জেলটো আপুনি পাইছে ভাড়াঘৰত মোৰ মৰমৰ গুৰুস্বৰূপ মনমত দাক সকলোৱে চিনি পায় তেখেতেই তেনেকুৱাকৈ চেনেলটো দিছিলে আগৰ পৰা এতিয়া মই আগতে এক্টিং অলপ চলপ শিকাও গৈছিলে নাটকো কৰিছিলোঁ আৰু তেখেতে তেনেকুৱাকৈ লগ পোৱাৰ কথা কৈছিলে দাদা এজনক তাৰপিছত লগ পোৱাৰ পিছতে তেনেকুৱাকৈ পালোঁ আচ্ছা বাকী এতিয়া বেহৰবাৰী কৰি আছে বহুতে আপোনাক মুকুতা বুলি চিনি পায় আপুনি বিয়া এতিয়ালৈ কিয় পতা নাই বা ভাবিছেনে নাই বিয়া এতিয়ালৈকে পতা নাই মানে কি মোৰ লকডাউনৰ সময়ত আমাৰ এটা বছৰতে 4খন ঘৰত মানে কি কাজ গ'ল মানে প্ৰথম লকডাউনটোতে ককা ঢুকালে তাৰপিছত 3 মাহ পিছত বাইদেউৰ বিয়া গ'ল তাৰপিছত আকৌ 4 মাহমান পিছত আইতা ঢুকালে তাৰপিছত ভণ্টিৰ বিয়া গ'ল একে বছৰতে তেনেকুৱা হ'ল সেইকাৰণে অকণমান ধৰা হ'ল আৰ্থিকভাৱেও ইমান এটা মানে সম্বল নহয় সেইখিনি সময়ত মানে যে এইটো লকডাউন চলি আছিলে তাৰপিছত এতিয়া ভাবিছোঁ আৰু আহিন মানলৈকে বিয়া পাতিম চাইছে কণী আপুনি মই নাই চোৱা এইটো ক'ৰবাত চাব লাগিব নহ'লে ঘৰৰ মানুহকো কৈ থোৱা গৈছে মা দেউতাও চাব সেয়াই ঠিক আছে বাৰু আপুনি বহুত বছৰে অভিনয় লাইনৰ লগত জড়িত ভাল বেয়া এক্সপিৰিয়েঞ্চ বহুখিনিয়ে হৈছে সেইখিনি অকণমান জানিব বিচাৰিম মানে এক্সপিৰিয়েঞ্চ মানে ভাল বেয়া এক্সপিৰিয়েঞ্চ আছে কেনেকুৱাকৈ শ্বুটিঙত কেতিয়াবা আমি সময়ত উপস্থিত হ'ব নোৱাৰিলে কিছুমানত গালিও খাওঁ কিন্তু আমাৰ বেহৰবাৰীত সময়তে উপস্থিত হওঁ আৰু সেইকাৰণে গালি খোৱা নাই কিন্তু কেতিয়াবা হ'ল কিছুমান কেনেকুৱা হ'ল মোৰ এটা অভ্যাস বেয়া কি ক'ৰবাত ধৰ মাজতে আমাৰ খুৰা অসুখৰ কাৰণে মুম্বাইত গ'লোঁ মুম্বাইৰ পৰা আহি পালোঁ কিন্তু জনাবৰ কাৰণে পাহৰি থাকোঁ মই আহি পালোঁ যে সেইকাৰণেও আমাৰ মানে মনোজ দা ৰাজেশ দা পল্লৱ দা তেখেতসকলে চাহিন বা সংগীতা বা সেই গোটেইখিনিৰ পৰা গালিও খাওঁ কিন্তু গালিটো সেইটো মোৰ ভালৰ কাৰণে পাৰে গালি পাৰে তাৰপিছত আৰু সকলোৱে আকৌ ধুনীয়াকৈ কাম কৰি থাকোঁ আৰু বাৰু আপোনাৰ জোৱাই কেইটা বৰ্তমান বেহৰবাৰীত নাই কিয় আৰু ক'ত কেনেকৈ ব্যস্ততা তেওঁ এতিয়া তেওঁলোকে বেলেগ এখনত কাম কৰি আছে আৰু বেহৰবাৰীতে আছিলে আজি ধৰা হ'ল বেহৰবাৰী কিমান এই অতি কম দিনত আমাৰ 3000 খণ্ড হ'ব গতিকে ইমান মানে কি বছৰ চলিলে গতিকে তাৰ মাজতে তেওঁলোকে কিবা কামৰ কাৰণে হয়তো বেলেগত গৈছে আৰু আপোনালোকৰ এইটো যিটো সম্বন্ধটো কেনেকুৱা আছিল তেতিয়া আপোনালোকৰ সম্বন্ধটো ভালে সম্বন্ধ আমাৰ সদায় এতিয়াও চলি আছে ঠিক থাকে সম্বন্ধ মানুহৰ সম্বন্ধটো আৰু সদায় থাকিবই ন
বহুতে কয় মণিপুৰ আপুনি ককায়েক হয়নে আচলতে যদিও একেটা মাতৃয়ে জন্ম দিয়া নহয় তথাপিতো এতিয়া আমি একেই আৰু একেখন ঘৰৰ লেখীয়া অকল মণি আৰু মই বুলি নহয় আমাৰ বেহৰবাৰী আউটপোষ্টৰ যিমানখিনি মানে ব্যক্তি আছে নমস্য ব্যক্তি আছে সকলোবিলাক আমাৰ একেটা পৰিয়ালৰ নিচিনাই মানে এই হয়তো খপকে মনোজ দাই মোক কিবা এটা গালি এটা দিব আকৌ তাৰ পাছতে আকৌ হয়তো জোকাব সেয়াই আৰু মানে ধৰি থকা ছিষ্টেমটো আমাৰ নাই বহুতে কয় মানে ধৰক হিন্দী ফিল্মত বহুতখিনি ভাল বেয়া আছে অসমীয়াটো তেনেকুৱা ধৰণে চলেনে হিন্দী ফিল্মৰ লগত যিখিনি ধৰক না না আমাৰ এতিয়া মই সিমান বাহিৰ ঘূৰাও নাই দেই মই নজনা বস্তুটো কেতিয়াও নকওঁ মই কিন্তু মই যিমানখিনি কৰি আছোঁ আমাৰ বেহৰবাৰীত যিমানখিনি কৰি আছোঁ মই তেনেকুৱা নাই পোৱা আৰু দেখা নাই মাজতে বহুখিনি কথাতে কওঁ বহুতে কয় অভিনয় লাইনটো বহুত বেয়া বা কিছুমানে ভালো বুলি কয় এইটো বেয়া লাইনটো ধৰক যিখিনি কথা কয় সেইখিনি অসমীয়া চলচ্চিত্ৰ মানে কি চোৱা এতিয়া কথাটো হ'ল কি বেয়া ভাল সেইটো নাজানিম কিন্তু আমি জানো যে অমুকটো বস্তু বেয়া তমুকটো বস্তু বেয়া অমুকটো ভাল তমুকটো ভাল মানে কি ফাষ্ট ফুড নাখাবা বেয়া ভাত খাবা ভাল ভাতো বেছিকৈ খালে ভাতো বেয়া হয় যিমানে বস্তুবিলাক বেছি হ'ব সিমানে বেয়া সদায় এটা যেতিয়া লিমিটত চব বস্তু থাকে চববিলাক ভালেই থাকে আৰু মানে কি সদায় এটা বস্তু নিজে যিটো বস্তু চকুৰে দেখা পোৱা নাযায় সেইটো কেতিয়াও বিশ্বাস কৰিব নালাগে সেইটো হয় বাৰু বেলেগে কয় না সেইকাৰণে আপোনাকো কুৱেশ্যন কৰিলোঁ যে নহওক বেহৰবাৰীৰ পৰা আপুনি বহুখিনি এপিছ'ড কৰিলে কিমানকৈ পায় মানে ধৰক পইচাখিনিৰ কথাই কৈছোঁ পইচাটো আমি চেলাৰী হিচাপতে পাওঁ ভালে ধুনীয়াকৈ ঘৰ এখন চলিব পাৰে সেয়াই আৰু ধুনীয়াকৈ খাই বৈ জীয়াই থাকিব পাৰোঁ আৰু মান্থলি চেলাৰী হিচাপত হয় হয় অভিনয় জগতৰে আহিলে বা অভিনেতা হিচাপে পৰিচয় কৰি দিবলৈ হ'লে বহুতখিনি ষ্ট্ৰাগল থাকে আৰু সেইখিনি ষ্ট্ৰাগল অকণমান কি আছিল জানিব সেইখিনি ষ্ট্ৰাগল থাকিবই যেনেকুৱাকৈ চাওক এতিয়া কেমেৰা এতিয়া তোমালোকে যিটো এতিয়া মোৰ ইণ্টাৰভিউটো লৈ আছা হা তাতে এটা ধৰা হ'ল চাৰি সীমাৰ মাজত আবদ্ধ এতিয়া মই ধৰা হ'ল জানো কাৰণে এনেকুৱাকৈ আছোঁ কিন্তু মই যদি মুখখন যদি এনেকুৱাকৈ থাকোঁ তেনেহ'লে কেমেৰাত মোৰ এইখিনিহে পাই আছে হয় না কিন্তু এইখিনি মোৰ নাপাব ঠিক তেনেকুৱাকৈ মই যদি পিছমুৱা হৈ থাকোঁ মই পিঠিখনহে পাব মোৰ মুখখন নাপায় ঠিক তেনেকৈ সেইবিলাক বস্তু জনাৰ ক্ষেত্ৰত লুক এক্সচেঞ্জ কোনটোক কয় লুক শ্বটবিলাকৰ নাম আছে কম্পজিট শ্বট বা ক্লোজ সেই গোটেইবিলাক জানিব নালাগিব জানো তাৰে কাৰণে আমি আজিকালিতো বিভিন্ন স্কুল আছে এক্টিঙৰ কাৰণে বা তেনেকুৱাকৈ তাতে নামভৰ্তি কৰি আহিলে সেই গোটেইখিনি সামূহিক জ্ঞানটো তাতে অধ্যয়ন কৰাৰ পিছত ইয়াতে কেমেৰাত আহিলে মানে ডাইৰেক্টৰজনে ক'ব নালাগে কিন্তু কেতিয়াবা কি হয় যদি নতুন ল'ৰা বা ছোৱালী হয় ডাইৰেক্টৰজনে বুজাই থাকিব লাগে যে আপুনি মুখখন এনেকৈ নিদিব আপুনি এনেকৈ দিব এদিন যদি সেইজনে যদি সেইটো ভুল কৰি থাকে কাৰণ তেতিয়া ডাইৰেক্টৰজনৰ বহুত সময় নষ্ট হয় নষ্ট হোৱাৰ ফলত কি হ'ব এদিনেই তাক মাতিব নেক্সট দিনা তাক আৰু নামাতে গতিকে তাৰ কাৰণে যদি জ্ঞানখিনি লৈ যদি আহে বা ওপৰঞ্চি কিছুমান মানুহ আছে যিসকল মানুহে এক্টিঙৰ বিষয়ে জানে তেওঁলোকৰ লগত যদি অকণমান কথা পাতে যে বস্তুটো কেনেকুৱা কম্পজিটত কি কেনেকুৱাকৈ সেই গোটেইখিনি যদি জানি লয় তেতিয়া মানে অকণমান সহজ হয় সেইকাৰণে এক্টিঙৰ বিষয়ে অলপ জানি আহিলে ভাল আৰু প্লাছ নাটকবিলাক কৰিব লাগে নাটক কৰিলে ধৰা হ'ল ডায়লগ ডেলিভাৰী সেইবিলাক গম পায় গোটেইখিনি জ্ঞান থাকিলে যিকোনো কামত আজি ভাত বনাব লাগিলেও আমি হেৰি কৰিব লাগিব জানিব লাগিব গাড়ী এখন চলাব লাগিলেও আমি ট্ৰেইনিং ল'ব লাগিব ঠিক তেনেকুৱাকৈ চব ক্ষেত্ৰতে মানে কি হেৰিটো লাগে ট্ৰেইনিংটো লাগে আপুনি ক'লে নাটক কৰিব লাগিব অভিনয় আহিলে আপুনি নাটক কৰিছেনে হয় 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 মই বেহৰবাৰীত অহাৰ আগতো নাটক কৰিছোঁ আৰু তাৰপিছতো নাটক কৰিছোঁ মই আমাৰ হিমাংশু প্ৰসাদ দাসদেৱৰ ভোগ নাটকখন আৰু বাটৰ নাটো যথেষ্ট কৰাৰ মানে কি আছে মোৰ আগতে বাটৰ নাটো কৰিছোঁ ষ্টেজতো কৰিছোঁ কি মানে এতিয়া কৰা নাই নেকি আগতে কৰিছে নাই এতিয়াও কৰিছোঁ এতিয়া বাটৰ নাট কৰিব টাইমো নাপাওঁ তথাপিতো কেতিয়াবা চান্স মিলিলে কৰোঁ মঞ্চৰ নাট এতিয়াও কৰোঁ যোৱা বছৰতে লখিমপুৰত কৰি আহিছোঁ দুখন নাটক তেনেকুৱা কৰি থাকোঁ সময় সুবিধা পালে এই বিভিন্ন ঠাইত শুনিবলৈ পাওঁ কাৰোবাৰ কিবা চুলি নাথাকে কোনোবা চাপৰ আপোনাৰ ক্ষেত্ৰত এনেকুৱা হৈছে নেকি কোনোবাই কিবা এনেকুৱা নাই তেনেকুৱা কথা নহয় মানে কথাবিলাক কেনেকুৱা চাওক এতিয়া মই মোৰ কেৰেক্টাৰটোৰ বিষয়ে কওঁ মই বেলেগৰ কথাত নকওঁ মই যেতিয়া চাপৰ অলপ লগতকৈ অলপ চাপৰ মোৰ লগত সেই কেৰেক্টাৰটো
মিলাই দিছে মিলাই দিছে। ঠিক তেনেকুৱাকৈ প্ৰত্যেকটো কেৰেক্টাৰৰ লগত কোনোবা এখন চিৰিয়েলত বা কোনোবা এখন চিনেমাত তেনেকুৱা এটা কেৰেক্টাৰ মানুহে বিচাৰে অভিয়াছলি বিচাৰে। হয়তো কোনোবা ফ'কাছত নপৰিব পাৰে হয়তো তাক সেইকাৰণে বিচাৰি পোৱা নাই কিন্তু প্ৰতিভা থাকিলে এদিন বিকাশ হ'বই হ'বই আৰু এইখিনিতে এটা কথা কওঁ আপোনাৰ আহিবলগীয়া এখন আমাৰ মানে কি আমাৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞা ডাঙৰীয়াৰ পৰিচালনাৰে আমাৰ এছিষ্টেণ্টত আছিলে এছিষ্টেণ্ট ডাইৰেক্টৰত আমাৰ মনোজ দা বেহৰবাৰী পৰিচালক মনোজ শইকীয়াদেৱ আমাৰ খগেন দা আছিলে আৰু সেইখনত বহুত অভিনেতা অভিনেত্ৰী যথেষ্ট অভিনয় কৰিছে খুব সুন্দৰ হৈছে আৰু গীত এটা খুব ভাইৰেল হৈ আছে আপোনালোকে জানে যে মনৰ মাজত মন বন্ধু গতিকে 7 জুনত আহি আছে মই আশা কৰিম আপোনালোক সকলোৱে যেন 7 জুনত আহি আমাৰ স্বৰ্গৰথখন সকলোৱে উপভোগ কৰে এই গীত এটা আপুনি গাই দিম বুলি কৈছে গীত এটা মানে কি মনৰ মাজত মন বন্ধু মই গীতটো মনত পেলাইহে দিছোঁ বাকীখিনি আপোনালোকেই গাব আৰু এনেকুৱাকৈ মানে আচলতে গীতটো শুনিলে গীতটোত প্ৰতিটো শব্দত একোটা অৰ্থ আছে যদি ভালকৈ শুনা যায় এদিন গীতটোৰ কথা বেলেগ এজনে মই গীতটো দিলোঁ বেলেগ এজনে কৈছে এই গীতটোনো কি গীত দিলোঁ মই বোলো এই গীতটো হেডফোন লৈ ভালকৈ শুনক বা গাড়ীৰ ভিতৰত ধুনীয়াকৈ এবাৰ মন দি শুনকচোন তেতিয়া নিজেই বুজি পাই যাব তাৰপিছত মানুহজনে মোক ফোন কৈছে যে সঁচাকৈ গানটোত বহুত অৰ্থ আছে প্ৰত্যেকটো শব্দত অৰ্থ আছে স্বৰ্গৰথখনত আৰু কাক কাক দেখিবলৈ পোৱা যাব স্বৰ্গৰথখনত আমাৰ সিদ্ধাৰ্থ দাক পাব তাৰপিছতে তেনেকুৱাকৈ আমাৰ কমলোচন আছে তেনেকুৱাকৈ বিভিন্ন আমাৰ ৰাকেশ আছে বেহৰবাৰী আৰু বিভিন্ন অভিনেতা অভিনেত্ৰী তাত আছে কিমানমান টাইমৰ হ'ব পাৰে বাৰু এইখন কিমানমান টাইমৰ মানে কি মই এতিয়াই নকওঁ সেইটো হলত গ'লে নিজেই গম পাব কাৰণ মই এতিয়াই কৈ দিলে কিমান সময় কি কথা মানে আগতীয়াকৈ কোৱাটো আচলতে উচিত নহয় যিহেতু স্বৰ্গৰথৰ কথা চলি আছে সুধোঁ কেতিয়াৰ পৰা আৰম্ভ কৰা গৈছিল স্বৰ্গৰথখন লকডাউনৰ আগৰে পৰা লকডাউনৰ আগৰে পৰা মাজতে শ্বুটিং কৰা চলি আছে প্ৰায় গোটেইখিনি শ্বুটিং শেষ হ'ল মানে কি ইমানখিনি ভিতৰুৱাকৈ নাজানো কেৱল আমাৰ সঞ্জীৱ নাৰায়ণ দেৱৰ মানে কি যিটো মানে কি প্ৰডাকশ্যন তেখেতৰ আণ্ডাৰতে এইখন হৈছিলে AM টেলিভিশ্যনৰ আণ্ডাৰত গতিকে সেইকাৰণে কিছুমান কথা জানো আৰু গোটেই বিশেষো নাজানো সেইখিনি নজনাখিনি মোৰ বোধহয় নক'লে ভাল হয় কাৰণ নজনাতো আৰু ওস্তাদি এইটোতো কাম নাই বাকী অনুষ্ঠানৰ শেষলৈকে আহিছোঁ আপুনি অভিনয়ৰ লগত ইমান বছৰে জড়িত অভিনয় কৰি নিজকে সফল বুলি ভাবিছেনে এতিয়াতো মানে কি ধুনীয়াকৈ যিমানখিনি নাজানো সেইখিনি শিকাই দিয়ে গতিকে এতিয়াও জানিবৰ কাৰণে যথেষ্ট বাকী আছে আৰু আপোনালোকেও যিমানখিনি জানে আমাকো ক'ব তেতিয়াহে আৰু আগবাঢ়ি যাব পাৰিম এতিয়া কপাল বুলি ভবা নাই কাৰণ মানুহৰ জীৱনটোত শিকিবলগীয়া যথেষ্ট থাকে গতিকে শিকি আছোঁ আৰু আগবাঢ়ি যাম বুলি আশা কৰোঁ সেইটো ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ সদায় যেনেকুৱাকৈ আজি ইমান বছৰ ধৰি বেহৰবাৰী আউটপোষ্টক আপোনালোকে মৰম চেনেহ জনাই আছে দি আছে ঠিক তেনেকুৱাকৈ অনগত দিনবিলাকতো আমাৰ বেহৰবাৰীক মৰম চেনেহ দি গৈ থাকিলে নিশ্চয় আমি এদিন সফল হ'ব পাৰিম আৰু বৰ্তমান সফল বুলি মই কোৱাৰ এটাই উদ্দেশ্য কাৰণ বেহৰবাৰীত থকাৰ কাৰণে বিভিন্ন প্ৰগ্ৰেম পাই আছোঁ বিভিন্ন অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনাই আছে অকল বেহৰবাৰীৰ কাৰণে সেইটো হৈছে সম্ভৱ নহ'লে মই কোনো চিনি দেখা যে কোনেনো চিনি পেলা হয় ৰাস্তা দি গ'লে চাগে তুমি চাগে বাতিৰে নিদিলা হয় কথা এটাত গতিকে বেহৰবাৰীখন চাই থাকিলে গম পাই থাকিব ঠিক আছে আপুনি আগুৱাই যাওক আমি তাৰে কামনা কৰিছোঁ ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ শেষত কি ক'ব আমাৰ চেনেলটোৰ বিষয়ে মই চেনেলটোৰ বিষয়ে এটা কথা ক'ম এই ভাইটি দুজন সঁচাকৈ মোৰ বহুত ভাল হয় আমাৰ আজিৰ চিনাকি নহয় আগৰ পৰাই আছে আমি ফোনত কথা পাতি থাকোঁ কিন্তু মইহে টাইম মিলাব পৰাত নাছিলোঁ গতিকে আজি টাইম মিলাই এওঁক মাতি দিলোঁ গতিকে আপোনালোকে এই চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব সকলোবিলাক কৰি দিব কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে মানে কি দেখুৱাই দিব আঙুলিয়াই দিব গতিকে সেইটোকে কৈছোঁ সদৌ শেষত আপোনালোকে চাই থাকিব বেহৰবাৰী আউটপোষ্ট আৰু 7 জুনত আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ মৰমৰ চলচ্চিত্ৰখন ঠিক আছে বাৰু অন্য এটা ফেমিলি খণ্ডত পুনৰ লগ পাম আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়